সোণাৰীৰ এখন বিদ্যালয়ত ছাত্ৰীক পঢ়াৰ কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। সোণাৰীৰ নামতলাত অৱস্থিত ইউনিক পইণ্ট একাডেমীত সংঘটিত হয় এই পৰিস্থিতি। ইংৰাজী মাধ্যমৰ এখন বিদ্যালয়ত এগৰাকী ছাত্ৰীক এগৰাকী শিক্ষকে শ্ৰেণীকোঠাতে পঢ়াৰ কৰাক কেন্দ্ৰ কৰি সংঘটিত হয় এই উত্তপ্ত পৰিস্থিতি। ইয়াৰ পিছতেই অভিভাৱকসকল বিদ্যালয়খনলৈ আহি জবাবদিহি কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ লগতে এইগৰাকী শিক্ষকক। তাৰ পিছতেই প্ৰধান শিক্ষকে অভিভাৱকসকলৰ ওচৰত ভুল স্বীকাৰ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ দায়িত্ব মূৰ পাতি লয়। এইটো যিটো ঘটনাটো মোৰ সম্পূৰ্ণ ঘটনাটোৰ কাৰণে মই স্কুলৰ হেড হিচাপে মই আৰু আপোনালোকক মই কথা দিছোঁ ভৱিষ্যতে এনেকুৱা ক্ষেত্ৰত আৰু তেওঁলোকে যেতিয়া ইয়াত তাই যেতিয়া মোৰ ওচৰত আহিছিল আহি পিনে ক'লে যে ছাৰ মোৰ কাম কি হৈছিলে ঘটনাটো? কালি মানে প্ৰিন্সিপাল ছাৰ মোক ফোন কৰিছিলে প্ৰথমতে। কোন স্কুলৰ পৰা? ইউনিক পইণ্ট একাডেমি। ক'লে ছোৱালী আপোনাৰ কাণৰ বিষ মই পঠিয়াই দিওঁ নেকি? মই ক'লোঁ ঠিক আছে, বোলে পঠিয়াই দিয়ক, কিবা যদি হৈছে মই ইয়াত চাই লওঁ। ছোৱালী যেতিয়া স্কুলৰ পৰা আহিলে ক'লে দিছে নহয় মোক কাণৰ বিষ নাই, ছাৰে মোক মাৰিলে জোৰকৈ, ইমান জোৰকৈ মাৰিলে মোক শুনিব পৰা দিগদাৰ হৈছে। তো মই লগালগ ৰজাপুখুৰী লৈ গ'লোঁ। ৰজাপুখুৰী লৈ যোৱাৰ পাছত তাত যিটো ডক্টৰ ৰেফাৰ কৰিলে ডিব্ৰুগড়। বোলে ইয়াত নহ'ব, বোলে আপুনি ডিব্ৰুগড় লৈ যাওক। মই ক'লোঁ ৰাতিপুৱা ডিব্ৰুগড় নিম, কিন্তু যেতিয়া গধূলি 7টাৰ পৰা 8টা তেনেকুৱা অকণমান তেজ ওলালে। মই আকৌ ভয় খাই গ'লোঁ, কি হ'ব নহ'ব ছোৱালীটো, বোলে ওপৰৱালা জানে। এতিয়া ৰাতি যেনে তেনে হৈ ৰাতিপুৱা মই তেওঁক ভাইটি আৰু ছোৱালীক আৰু এজন তাৰ লগৰ ল'ৰা মই ডিব্ৰুগড় পঠাই দিছোঁ। এতিয়া বৰ্তমান ৰিপৰ্ট যেতিয়ালৈকে আহিব তেতিয়া পিছত আমি কিবা ক'ব পাৰিম, বোলে কি হ'ব নহ'ব। আৰু ছাৰটো নামটো মোৰ ইমান মনত নাই, মোন নিচিনা তেনেকৈ মোক কৈছিলে, মোন গগৈ বুলি তেনেকৈ মোক কৈছিলে, কিন্তু সঠিক নামটো মই ক'ব নোৱাৰিম বুলি। নহয়, স্কুলৰ পৰা কোনো প্ৰেছাৰ দিয়া নাই। প্ৰিন্সিপাল ছাৰ এইটোৱে ক'লে প্ৰথমে আপুনি ছোৱালীটো ট্ৰিটমেণ্ট কৰি লওক, তাৰপিছত কি হ'ব দেখা যাব বুলি।